আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজিৰ বিষয়বস্তুটো হৈছে সপোন। সপোন আমি সকলোৱে দেখোঁ, কেতিয়াবা ভাল সপোন দেখোঁ, কেতিয়াবা বেয়া সপোন দেখোঁ, কেতিয়াবা ভয় লগা সপোন দেখোঁ, কেতিয়াবা বহুত এনজয় কৰি থকা সপোন আমি দেখিবলৈ পাওঁ। কিন্তু আমি বহুতেই এই সপোনবোৰৰ অৰ্থ আমি নাজানো। আজি বিশেষকৈ তিনিটা সপোনৰ বিষয়ে মই আলোচনা কৰিম। যিজন ব্যক্তিয়ে এই তিনিটা সপোনৰ কোনোবা এটা সপোন দেখা পালে তেতিয়াহ'লে বুজি ল'ব সেইজন ব্যক্তি প্ৰকৃততে সৌভাগ্যৱান এজন ব্যক্তি। সেইজন ব্যক্তি আল্লাহৰ পছন্দনীয় বান্দা হয়। আল্লাহ তাআলাই তেখেতৰ পছন্দনীয় বান্দা বান্দীসকলক এনেকুৱা ধৰণৰ সপোনবোৰ দেখায় আৰু সজাগ কৰিব বিচাৰে ভৱিষ্যত উন্নতি কৰাৰ কাৰণে, ভৱিষ্যত পৰিৱৰ্তন কৰাৰ কাৰণে আল্লাহ তাআলাই তেখেতৰ পছন্দনীয় নেক বান্দা বান্দীসকলক এনেকুৱা ধৰণৰ সপোনবোৰ দেখায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আমি প্ৰথমতে আলোচনা কৰিম যে সপোন কেই প্ৰকাৰ আৰু কি কি। 2 নম্বৰত কোন তিনিটা সপোন দেখিলে বুজিব যে আপুনি এজন সৌভাগ্যৱান ব্যক্তি, আল্লাহৰ পছন্দনীয় বান্দা, আল্লাহ তাআলাই আপোনাৰ ভৱিষ্যত উন্নতি কৰিব বিচাৰিছে। 3 নম্বৰত আলোচনা কৰিম কিবা ভয়ংকৰ সপোন দেখিলে, বিপদ আপদ থকা সপোন দেখিলে কি আমল কৰিব লাগে, যি আমল কৰিলে সেই সপোন যাতে বাস্তৱত ৰূপান্তৰ নহয়, বালা মুসিবত যাতে কাটি যায়। 4 নম্বৰত আমাৰ বহুতেই কিন্তু সপোন দেখা পাওঁ, কিন্তু সপোন পাহৰি যাওঁ। কিবা মনত থাকিলেও কিবা অলপ চলপ আগবোৰ একো নাপায়, ভালকৈ মনত নাথাকে। এনেকুৱা এটা দোৱা মই কৈ দিম স্পেচিয়েলি। এই দোৱা যদি আপুনি ৰাতি শোৱাৰ সময়ত পঢ়ি শুয়ে, ৰাতি যিবোৰ সপোন আপুনি দেখে গোটেই সপোন আপোনাৰ মনত থাকিব ইনশাআল্লাহ। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আহক আমি প্ৰথমতে জানি লওঁ সপোন কেই প্ৰকাৰ আৰু কি কি। সপোন 3 প্ৰকাৰ, মিনাল্লাহ, মিনাশ শাইতান আৰু ফেহেম। 1 নম্বৰ হৈছে মিনাল্লাহ, আল্লাহৰ পক্ষৰ পৰা। আল্লাহ তাআলাই যিসকল বান্দা বান্দিক বহুত ভাল পায়, মহাব্বত কৰে, তেওঁলোকক এনেকুৱা ধৰণৰ সপোনবোৰ দেখায়। এই সপোনবোৰ আম্বিয়া আউলিয়াসকলে দেখিছিল, নবী ৰসুলসকলে দেখিছিল। আজিৰ তাৰিখতো আল্লাহৰ নেক বান্দা বান্দিসকলে এইবোৰ সপোন দেখে। আল্লাহ তাআলাই তেওঁৰ পছন্দনীয় বান্দা বান্দিসকলক এইবোৰ সপোন দেখায় ভৱিষ্যত ভাল কৰাৰ কাৰণে। আৰু এটা হৈছে মিনাশ শাইতান, শয়তানৰ পক্ষৰ পৰা। কেতিয়াবা শয়তানে মানুহক ভয় লগা সপোন দেখায়, ডাঙৰ ডাঙৰ বিপদ হৈ আছে, মাৰা কাটা হৈ আছে, হাবি জংঘলত আপুনি সোমাই গৈছে, জংলী ভাগে আপোনাক খেদি আহিছে, সাপে আপোনাক খেদিছে। এনেকুৱা ভয়ংকৰ সপোন দেখি বহুত মানুহ গোটেই দিন পেৰেচান হৈ থাকে, কাৰো লগত কথা কোৱাৰ ইচ্ছা নাযায়, মনত ভয় ভয় লাগি থাকে, মোৰ কিবা হয়। এনেকুৱা ভয়ংকৰ সপোন দেখিলে কি আমল কৰিব লাগে, মই সেই আমল ধুনীয়াকৈ শিকাই দিম, যাতে আপোনাৰ সেই সপোনৰ দ্বাৰা কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়, সেই সপোনৰ বালা মুসিবত যাতে কাটি যায়, সেই আমল মই ধুনীয়াকৈ কৈ দিম। 3 নম্বৰ যিটো সপোন সেয়া হৈছে ফেহেম। আমি দিনত যিবোৰ কাজ কৰ্ম কৰি থাকোঁ, সেম যদি সেইবোৰে আপুনি সপোনত দেখি আছে, আপুনি দিনত মোবাইল চাই আছে, সপোনত সেম মোবাইল চাই আছে, আপুনি যিবোৰ কাজ কৰ্ম কৰি আছে সপোনত সেম কাজ কৰ্মবোৰ কৰি আছে, তেতিয়াহ'লে এইবোৰ সপোনৰ কোনো অৰ্থ নাই। কিন্তু 1 নম্বৰ যিটো সপোন আল্লাহৰ পক্ষৰ পৰা হয়, এই সপোন দেখিলে আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰিব। এই সপোনৰ যোগেদি আল্লাহ তাআলাই আপোনাক সজাগ কৰিব বিচাৰিছে, আপোনাৰ ভৱিষ্যত পৰিৱৰ্তন হ'ব, আল্লাহ তাআলাই আপোনাৰ ভৱিষ্যত ভাল কৰিব, উন্নতি কৰিব, আপোনাৰ কাৰণে ৰিজিকৰ দৰজা খুলি দিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যি 3টা সপোন দেখিলে বুজিব আপুনি এজন সৌভাগ্যৱান ব্যক্তি, আল্লাহৰ পছন্দনীয় বান্দা, আল্লাহ তাআলাই আপোনাৰ ভৱিষ্যত ভাল কৰিব বিচাৰিছে। তাৰে সৰ্বপ্ৰথম হৈছে যে আপুনি যদি দেখিছে যে আপোনাৰ ঘৰত কন্যা সন্তান জন্মগ্ৰহণ কৰিছে, সুবহানাল্লাহ, আপুনি কন্যা সন্তানৰ মাক হৈছে বা বাপেক হৈছে, বা আপোনাৰ পৰিয়ালত কাৰোবাৰ কন্যা সন্তান জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে বুজি ল'ব আল্লাহ তাআলাই আপোনাৰ ভৱিষ্যতত উন্নতি কৰিব, আপোনাৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিব। কিয়নো কন্যা সন্তানে বৰকতময় হয়। এনেকুৱা সপোন দেখাৰ লগে লগে আল্লাহৰ শুকৰিয়া আদায় কৰিব, আলহামদুলিল্লাহ পঢ়িব, যদি পাৰে অজু কৰি লৈ 2 ৰাকাত সলাতুৰ শুকুৰ নামাজ আদায় কৰি আল্লাহৰ ওচৰত দোৱা কৰিব, ইয়া আল্লাহ, যি সপোন মই দেখিলোঁ তুমি বাস্তৱত ৰূপান্তৰ কৰি দিয়া, তুমি মোৰ ভৱিষ্যত ভাল কৰা, ৰিজিকৰ দৰজা খুলি দিয়া, কামিয়াবীৰ দৰজা খুলি দিয়া। আল্লাহ তাআলাই আপোনাৰ দোৱা কবুল কৰিব, সেই সপোন বাস্তৱত ৰূপান্তৰ হৈ যাব। কিন্তু এটা কথা মনত ৰাখিব, মই গোটেইখিনি সপোন ব্যাখ্যা কৰাৰ আগতে এটা কথা জেহেন নাশিন কৰি দিওঁ, আপুনি গোটেই জীৱন মনত ৰাখিব, আপুনি যিয়েই সপোন নেদেখে কিয়, যাৰে তাৰ লগত আপুনি সপোন নক'ব।
কাৰণটো হ'ল সপোন যিদৰে ব্যাখ্যা কৰা হয় সপোন কিন্তু তেনেকৈ ফলাফল হৈ যায়। জামিউত তিৰমিজিৰ এটা বাব আছে, লা তাকুছুৰ ৰুয়া ইল্লা আলা আলিম আও নাসিহ। তুমি সপোন কাৰো লগত নকবা, মাত্ৰ কোনো বিজ্ঞ আলিম যদি আছে নাইবা তোমাৰ কোনো ভাল শুভাকাংক্ষী আছে তেওঁলোকৰ লগত তুমি সপোন বৰ্ণনা কৰিবা। তেওঁলোকে ভাল ব্যাখ্যা যদি দিয়ে সপোনৰ যিদৰে ব্যাখ্যা কৰা হয় সপোন তেনেকৈ ফলাফল হৈ যায়। আল্লাহৰ পয়গম্বৰ হযরত ইউসুফ আলাইহিস সালাম সপোনৰ ভাল ব্যাখ্যা জানিছিল। প্ৰিয় নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সপোনৰ ভাল ব্যাখ্যা জানিছিল। মুহাম্মদ বিন সিৰিন বহুত ডাঙৰ এজন তাবিঈ আছিল, তেখেতে সপোনৰ ভাল ব্যাখ্যা জানিছিল। খাবনামা ইবনে সিৰিনত লিখিছে তেখেতৰ জামানাত এজন ব্যক্তিয়ে সপোনত দেখিলে যে তেওঁৰ পুত্ৰ তেওঁৰ ল'ৰাৰ পেট ফুলি গৈছে, বহুত ডাঙৰ হৈ গৈছে। আৰু এই সপোন দেখা পাই এজন সাধাৰণ মানুহৰ ওচৰত যাই কথাখিনি ক'লে, আজি ভয়ংকৰ সপোন এটা দেখিলো নহয় যে মোৰ ল'ৰাটোৰ পেট ফুলি গৈছে, বহুত ডাঙৰ হৈ গৈছে। তেতিয়া মানুহজনে তাৰ জ্ঞান মোতাবিক যাৰ যি জ্ঞান সেই মতে ব্যাখ্যা দিলে যে তোমাৰ ল'ৰাটো মৰি যাব নহয়, পেট ফুলি যাব, ভয় লগা সপোন তুমি দেখিছা। কথাখিনি শুনাৰ লগে লগে মানুহজন কঁপি উঠিল আৰু লগে লগে ঘৰত আহিলে আৰু ঘৰত আহি দেখিছে ল'ৰাটোৰ পেট ফুলি ল'ৰাটো মৰি গৈছে। সেম সপোন বেলেগ এজন মানুহে দেখা পাই আল্লামা ইবনে সিৰিনৰ ওচৰত যাই কৈ আছে যে হুজুৰ মই আজি ৰাতি সপোনত দেখিলো মোৰ ল'ৰাটোৰ পেট ফুলি গৈছে, বহুত ডাঙৰ হৈ গৈছে। আল্লামা ইবনে সিৰিনে ব্যাখ্যা কৰিলে তোমাৰ ল'ৰাটোক আল্লাহ তাআলাই ইমানে ইলম দান কৰিব যে তোমাৰ ল'ৰা বিদ্যাৰ সাগৰ হৈ যাব। সুবহানাল্লাহ। আল্লামা ইবনে সিৰিনৰ সপোনৰ ব্যাখ্যা মোতাবিক সেইজন ল'ৰা বহুত ডাঙৰ আলিম হৈছিল, জামানাৰ শ্ৰেষ্ঠ আৰু বিখ্যাত আলিম হৈ গৈছিল। সেইকাৰণে সপোন যাৰে তাৰ লগত ব্যাখ্যা কৰিব নালাগে। ভাল আলিমৰ লগত হয়তো সপোন আপুনি ক'ব, নাইবা ভাল শুভাকাংক্ষী বহুত ডাঙৰ বুজুৰ্গ তেওঁলোকৰ লগত সপোন আপুনি ব্যাখ্যা কৰিব। আৰু নাইবা যদি তেনেকুৱা ভাল মানুহ আপুনি পোৱা নাই কাৰো লগত আপুনি ক'বই নালাগে। এই কথা মনত ৰাখিব। 2 নম্বৰ, যি সপোন দেখিলে বুজিব আপুনি এজন সৌভাগ্যৱান ব্যক্তি হয়, আপুনি আল্লাহৰ পছন্দনীয় বান্দা হয়, আপোনাৰ ভৱিষ্যত আল্লাহ তাআলাই ভাল কৰিব বিচাৰিছে, আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন কৰি দিব। হেয়া হৈছে আপুনি যদি সপোনত দেখা পায় কাবা শৰীফ আল্লাহৰ ঘৰ আপোনাৰ আগত হয়, নাইবা আপুনি কাবা শৰীফৰ তাৱাফ কৰি আছে, সুবহানাল্লাহ। এনেকুৱা সপোন আমাৰ সকলো মুমিন মুছলমানক আল্লাহ তাআলাই দেখাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। আৰু এইবোৰ সপোন বাস্তৱত ৰূপান্তৰ কৰি দিয়ক। এই সপোন যদি আপুনি দেখা পায় এতিয়া আৰু কোনো পাপ কৰ্ম নকৰিব, আপুনি তওবা কৰি লওক। লগে লগে আপুনি 2 ৰাকাত নামাজ পঢ়ি আল্লাহৰ ওচৰত দোয়া কৰক, ইয়া আল্লাহ যি সপোন মই দেখিলো তুমি বাস্তৱত ৰূপান্তৰ কৰি দিয়া। এই সপোন দেখিলে আল্লাহ তাআলাই আপোনাক হজ্জ মকবুল দান কৰিব, আপোনাৰ ইহকাল পৰকালত আল্লাহ তাআলাই কামিয়াবি দান কৰিব, ৰিজিকৰ দৰজা খুলি দিব। আল্লাহ তাআলা আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰিব। আল্লাহৰ ঘৰলৈ আপোনাক মাতিছে, হে মোৰ বান্দা বান্দীসকল তোমালোকে এতিয়া সজাগ হোৱা আৰু পাপ কৰ্ম নকৰিবা। আল্লাহ তাআলাই সপোন যোগে এই মেছেজ দিছে। এনেকুৱা সপোন দেখাৰ লগে লগে আল্লাহৰ শুকৰিয়া আদায় কৰিব, আলহামদুলিল্লাহ পঢ়িব, সদকা খায়ৰাত কৰিব, আল্লাহৰ ওচৰত দোয়া কৰিব যাতে এই সপোন বাস্তৱত ৰূপান্তৰ হৈ যায়। আল্লাহ তাআলাই তেখেতৰ পছন্দনীয় বান্দা বান্দীসকলকে এইবোৰ সপোন দেখায়। 3 নম্বৰ, যি সপোন সৌভাগ্যৰ আলামত হয় হেয়া হৈছে আপুনি যদি সপোনত দেখিছে যে আপুনি নামাজ পঢ়ি আছে। সুবহানাল্লাহ। বহুতে আমাক এনেকুৱা প্ৰশ্ন কৰি থাকে, হুজুৰ সপোনত দেখিলো মই নামাজ পঢ়ি আছো, সপোনত দেখিলো মই কোরআন পঢ়ি আছো। এনেকুৱা সপোন আল্লাহ তাআলাই নেক বান্দা বান্দীসকলক দেখায়। আপুনি যদি দেখিছে আপুনি নামাজ পঢ়ি আছে, আপুনি মসজিদত যোৱাৰ কাৰণে ৰেডি হৈছে, মসজিদত আজান হৈ আছে, আপুনি নিজে কোরআন পঢ়ি আছে, কিবা তাসবিহ তাহলিল কৰি আছে, এনেকুৱা নেক আমলৰ সপোন যদি দেখে আপুনি আল্লাহৰ ওচৰত শুকৰিয়া আদায় কৰিব, আলহামদুলিল্লাহ পঢ়িব। আল্লাহ তাআলাই এই সপোন যোগে আপোনাক ধন সম্পদ দান কৰিব। আপোনাক বুজাব বিচাৰিছে, হে মোৰ বান্দা বান্দীসকল তোমালোক সজাগ হোৱা, নেক আমল কৰা, তোমালোকৰ দিন ও দুনিয়াত কামিয়াবি দান কৰিম, ইহকাল পৰকালত কামিয়াবি দান কৰিম। এনেকুৱা সপোন দেখাৰ লগে লগে সদকা খায়ৰাত কৰিব, আল্লাহৰ শুকৰিয়া আদায় কৰিব, বেছি বেছি নফল নামাজ পঢ়িব, সকলো ধৰণৰ পাপ কৰ্ম এৰি দিব। আল্লাহ তাআলাই ইহকাল পৰকালৰ কামিয়াবিৰ কাৰণে এনেকুৱা সপোনবোৰ দেখায়। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, যদি কেতিয়াবা ভয়ংকৰ সপোন দেখে, কেতিয়াবা এনেকুৱা সপোন দেখে কুকুৰে খেদি আছে, সাপে খেদি আছে, বাঘে খেদি আছে, বা এনেকুৱা ঠাইত গৈছে যে 2 চাইডে পানী, আপুনি পুলৰ ওপৰত আছে, আপোনাৰ জানৰ খাতৰা হৈ গৈছে, হাবি জংঘলত সোমাই গৈছে,
জংলী জানোৱাৰে আপোনাক খেদিছে, এনেকুৱা ভয়ংকৰ সপোন, কেতিয়াবা জুই লগা সপোন দেখা পাইছে, পানীত ডুবি থকা সপোন দেখা পাইছে, এনেকুৱা ভয়ংকৰ সপোন যদি দেখা পায় তেতিয়াহ'লে লগে লগে সাৰ পাই উঠি তিনিটা কাম আপুনি কৰিব লাগিব। এক নম্বৰত আপুনি লগে লগে 3 বাৰ আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম পঢ়িব, 3 বাৰ আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম পঢ়িব আৰু 3 বাৰ আপুনি বাও সাইডে শৰীৰৰ বাও সাইডে থু কৰি দিব। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। এনেকৈ এক নম্বৰ কাম হৈছে যে আপুনি লগে লগে উঠি বহি আউযু বিল্লাহ 3 বাৰ পঢ়িব, বাও সাইডে থু কৰিব, এক নম্বৰ কাম। 2 নম্বৰত আপুনি কাটি খৰাই ল'ব। আপুনি যদি হু কাটি হৈ আছিল তেতিয়াহ'লে বাও কাটি হৈ যাব, আৰু যদি বাও কাটি হৈ আছিলে হু কাটি হৈ যাব। আপোনাৰ কাৰোৱাত চেঞ্জ কৰি আপুনি শুই যাব। আৰু 3য় নম্বৰ কামটো হৈছে যে আপুনি মনে মনে দুৰুদ শৰীফ পঢ়ি থাকিব, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এই 3টা কাম কৰিব সপোনৰ পৰা সাৰ পোৱাৰ লগে লগে। আপুনি ৰাতি 12টাত সাৰ পাইছে, 3টাত সাৰ পাইছে, আপুনি 5টাত সাৰ পাইছে, যেতিয়াই আপুনি সাৰ পাই লগে লগে উঠি এই 3টা কাম কৰিব। আল্লাহ তাআলাই সেই বালা মুসিবতবোৰ উঠাই দিব। আপোনাৰ সেই ভয়ংকৰ সপোনবোৰ আপোনাৰ বাস্তৱত ৰূপান্তৰ নহয়, আল্লাহ তাআলাই বালা মুসিবতবোৰ কাটি উঠাই লৈ যাব এই আমলৰ বৰকতত। ইয়াৰ লগে লগে কিছুমান মানুহে সপোন দেখা পায় কিন্তু সপোন মনত নাথাকে, যদিও মনত থাকে কিছু অলপ চলপ মনত থাকে, আগবোৰ একো নাপায়। এনেকুৱা যদি হয় যে সপোনত কি দেখিলো কি নেদেখিলো একো বুজিবই নোৱাৰিলো, এনেকুৱা যদি হৈ থাকে আপুনি ৰাতি শোৱাৰ সময়ত আপুনি এটা আমল কৰি আপুনি শুব লাগিব। তেতিয়াহ'লে আপুনি যিবোৰ সপোন দেখা পায় গোটেই সপোন আপোনাৰ মনত থাকিব। আপুনি যেতিয়া ৰাতি শুয়ে শোৱাৰ পূৰ্বে আপুনি ধুনীয়াকৈ অজু কৰি ল'ব আৰু অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিব, আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। এনেকৈ কলিমা শাহাদাত পাঠ কৰি যেতিয়া আপুনি শুয়ে দরজা খিড়কিবোৰ বন্ধ কৰোঁতে আপুনি বিসমিল্লাহ কৈ দরজা খিড়কিবোৰ বন্ধ কৰিব, বিছনা 3 বাৰকৈ ঝাড়ু দিব। এইখিনি আমি প্ৰতিদিন কৰি থাকিব লাগে। বিছনা 3 বাৰকৈ ঝাড়ু দিয়াটো সুন্নত আমল হয়, আৰু এই সুন্নতৰ ওপৰত আমল কৰিলে বিষাক্ত পোকামাকড় পৰ্যন্ত বিছনাত থকাৰ সন্দেহ নাথাকে। গতিকে এইখিনি আমল আমি প্ৰতিদিনেই কৰিব লাগে। ইয়াৰ পিছত যেতিয়া আপুনি শুওঁতে আপুনি সৰু এটা দোৱা পঢ়িব লাগিব, আল্লাহুম্মা গাৰাতিন নুজুম ওয়া হাদাআতিল উয়ুন ওয়া আনতা হাইয়ুন ওয়া কাইয়্যুমুন লা তাখুযুকা সিনাতু ওয়ালা নাওম ইয়া হাইয়্যু ইয়া কাইয়্যুম আহদি লাইলি ওয়া আনিম আইনি। এই দোয়া আপুনি এবাৰ পঢ়িব। ইয়াৰ পিছত আল্লাহুম্মা বিস্মিকা আমুতু ওয়া আহয়া, এনেকৈ দোয়া পঢ়ি আপুনি শুকাতি হৈ যাব আৰু মনে মনে দুৰুদ শৰীফ পঢ়ি পঢ়ি টোপনি যাব। আপুনি ৰাতি যি সপোন দেখা পায় আল্লাহ তাআলাই ভাল সপোন দেখাব। আপুনি শয়তানৰ প্ৰভাৱৰ পৰা শয়তানৰ চক্ৰান্তৰ পৰা বাচি থাকিব। শয়তান আপোনাক ভয়ংকৰ সপোন দেখাব নোৱাৰে। এই আমল যদি আপুনি কৰে প্ৰতি ৰাতি এই আমল কৰিব আৰু যিবোৰ সপোন দেখা পায় গোটেই সপোন ইনশাআল্লাহ আপোনাৰ মনত থাকিব। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।